স্যার আপনার বহ স্যার বেয়া নাপায় যদি আপোনাক কথা এটা কওঁ নেকি? স্যাৰ আপুনি এনেকৈ দুখ কৰি থাকিলে ভাল নালাগে। যিজন দেউতাকৰ একমাত্ৰ ছোৱালী যদি গাৰ পৰা মাহ হালধিৰ গুণ নাযাওঁতে বিধৱা হ'ল, তেনে এজনী ছোৱালীৰ দেউতাক হৈ কিমান ফূৰ্তি কৰি সুখী হ'ব পাৰি মই নাজানো। তাইৰ মনটো ভাল লাগক বুলিয়ে মই তাইক বাহিৰলৈ পঠিয়াইছিলোঁ, কিন্তু বাহিৰৰ পৰা ঘূৰি আহিও তাই এজন দেউতাক হৈ নিজৰ ছোৱালীজনীৰ অৱস্থা মই কেনেকৈ চাই থাকোঁ। আপুনি ঠিকেই কৈছে ছাৰ। কোনোৱে কাৰো দুখ বুজি নাপায়, কিন্তু বুজিব চেষ্টা কৰিব পাৰে। জীৱনত সকলোৱে কিবা না কিবা হেৰুৱাই ছাৰ, কিন্তু সেইবুলি পোৱাৰ আশা বাদ দি দিব নেকি? পাই হেৰুৱা আৰু পোৱা নোপোৱাৰ মাজেৰে জীৱন চলি যায়। ছাৰ আপুনি ইমান চিন্তা নকৰিব, চব ঠিক হৈ যাব। আপুনি যদিও মোক নিজৰ ল'ৰা বুলি নাভাবে, নিজৰ বুলি এবাৰ ভাবি চাওকচোন। হয়তো ময়ো নোপোৱা মৰম বিচাৰি পাম। ড্ৰিংকছ ল'বি? গ্লাছ লৈ আহ। দুটা লৈ আহিবি। এইটো ৰাখ। জোঁৱাইক দিবলৈ কিনিছিলোঁ, দিয়া নহ'ল। থেংক ইউ। ৰাখ। তুমি ইয়াত যে? অ' চৰি,
এইটোতো তোমাৰে ঘৰ কিন্তু মই ইয়াত কি কৰি আছোঁ মই ড্ৰাইভাৰ আই মিন তোমাৰ ফাদাৰৰ নিউলি এপইণ্টেড ড্ৰাইভাৰ মই তোমাৰ হ'ব নোৱাৰিলেও তোমাৰ হৈ থাকি গ'লোঁ গুচি যোৱা ইয়াৰ পৰা কোনো নাই তোমাৰ ইয়াত সকলো শেষ হৈ যোৱাৰ পাছত ইয়াত কি বিচাৰি আহিছা তুমি তোমাক কি কৰিব আহিছিলা ইয়াত তুমি ঐ মই মা কচম নাজানো তোমাৰ দেউতা বুলি মই চাকৰি বিচাৰি আহিছিলোঁ ইয়াতে পাই গ'লোঁ মিছা কথা নক'বা মোৰ হবত খাই গোৱা তুমি নাজানিছিলা বুলি কিমান দিন হ'ল এসপ্তাহ কি ভাবি লৈছিলা বিধৱা হ'লো মই তুমি আহিবা আৰু মই তোমাক একচেপ্ট কৰি ল'ম ফাইদা উঠাব আহিছা মোৰ ঠিকেই আছে নহয় নহয় মই একো বিচৰা নাছিলোঁ মই যে চাব বিচাৰিছোঁ যে তুমি ঠিকে আছানে নাই এতিয়া চালা নহয় উভতি যোৱা এতিয়া তুমি মোৰ কাৰণে অলপমানো কিবা ভাল ভাবা ন ইয়াৰ পৰা গুচি যোৱা প্লিজ ঠিক প্ৰথমতে এই গোটেইবোৰ ছিটুৱেশ্যনৰ পৰা বাহিৰত ওলাই লোৱা সেই আগৰ হাঁহি ফূৰ্তি কৰি থকা নিৰাজনী হোৱা তাৰপিছত মই গুচি যাম তুমি ইমান মহান কেতিয়াৰ পৰা হ'লা হা মোৰ কোনোবা এই পৃথিৱীৰ পৰা গুচি গৈছে মই বিধৱা হৈছোঁ আৰু তুমি কৈছা মই সুখী হওঁ চোৱা তুমি যিমান সময় ল'ব আছে লোৱা যিমান কান্দিব আছে কানা বাগৰি চুচৰি যোৱা কানি কানি জাষ্ট তুমি নৰ্মেল হোৱা মই সেইটোৱে বিচাৰোঁ তাৰপিছতে মই গুচি যাম চোৱা তোমাৰ এই মহানতা না তোমাৰ লগতে ৰাখা মই তোমাক হাত জোৰ কৰি কৈছোঁ তুমি ইয়াৰ পৰা গুচি যোৱা প্লিজ প্লিজ চোৱা মোৰ প্ৰেম তুমি নুবুজিলা আৰু কেতিয়াও নুবুজা কিন্তু আছোঁ ন মই জীয়াই আই এম ফিট এণ্ড ফাইন এতিয়া মোৰ 5জনী গাৰ্লফ্ৰেণ্ড আছে আই এম আ প্লে বয় নাও কিন্তু জানা তুমি মোৰ পৰা পলাব নোৱাৰা আৰু নিদিওঁ তুমি যিমান দূৰ যাব আছে যোৱা কিন্তু মই তোমাৰ লগে লগে যাম তুমি মোক মাৰা কাটা যি কৰা কৰা জাষ্ট তুমি সুখী হোৱাটো বিচাৰোঁ কিমান দূৰ যাব পাৰিবা মোৰ লগত ক'ত ক'ত যাবা সকলোতে তুমি কি নিজকে ভগৱান বুলি মানি লৈছা নেকি ভগৱান মই য়েছ মই ভগৱান আই এম ভগৱান
কৰবালৈ যাওঁ নেকি? তোমালোকেও ক'ৰবালৈ যোৱা নেকি? এফালে যাওঁ বুলি ভাবিছিলোঁ। তেতিয়াহ'লে গাড়ীখন? চিন্তা কৰিব নালাগে, তাইক নিৰূপমে বাইকত লৈ যাব। আহা। কেনেকুৱা ধুনীয়া জেগা ন? ইয়াতে আহি প্ৰেম কৰা মজাই বেলেগ হ'ব, নে কি কোৱা? পাগল হৈছা তুমি। এই পাগলামিবোৰ এৰা। আৰু লাজ নোপোৱা বাৰে বাৰে কোৱাৰ পাছতো তুমি। আৰে কোৱা না, যিমান ক'ব আছে কোৱা। প্যাৰ কৰনে वाले हमेशा जलीली होते हैं। মোৰ একেবাৰে হাঁহি উঠা নাই আৰু হাঁহিবলৈ একেবাৰে মন নাই। হা, মোক পাগল নবনাবা তুমি। পাগল? তুমি পাগল? তোমাৰ হাজবেণ্ড, চৰি, তোমাৰ মা পাগল, তোমাৰ লগৰ পাগল, বিকি পাগল, ৰাজ পাগল, পূজা পাগল, আৰু তোমাৰ এই পাগল প্ৰেমিকো পাগল। Congratulations. She is pregnant.